হাই ফ্ৰেণ্ডছ, কি খবৰ? সকলোৰে খবৰ নিশ্চয় ভাল, মোৰো খবৰ ভাল। আপোনালোকক আজি কেইখনমান দুৰ্গা পূজা দেখুৱাম। ঝাৰখণ্ডৰ বকাৰো জিলাত হৈ থকা কেইখনমান পূজা দেখুৱাম। আজি সপ্তমী পূজা। এয়া পূজা মন্দিৰটো ধুনীয়াকৈ বনাইছে। আৰু ইয়াৰ থিমটো কি আপোনালোকে জানে যদি কমেণ্টত জনাবচোন। আৰু ইয়াত ডাঙৰকৈ মেলা লাগিছে। এতিয়া মানুহৰ ভিৰো হৈ আহিছে, যিমান ৰাতি হয় সিমানে মানুহৰ ভিৰ হয়। कमेटी के बीच और आप सभी के बीच में पहुंचे हुए हैं, लेकिन जब अपने घर से मैं चला था এতিয়া ভিতৰলৈ সোমাই গৈছো। आज मुस्लिम इस भव्य पंडाल का कुछ এয়া ভিতৰ ভাগ। ইয়াত ঝাৰখণ্ডৰ লোক সংস্কৃতিৰ বিষয়ে দেখুৱাইছে। এয়া মণ্ডপৰ ওপৰৰ ভাগ। আৰু ইয়াত এটা শ্ব' দেখুওৱা হয়, কেনেকৈ দুৰ্গা দেৱীয়ে অসুৰক বধ কৰিছিলে সেইটো দেখুওৱা হয়। ইয়াত কাৰ্তিক ভগৱান, লক্ষ্মী মাতা, সৰস্বতী মাতা আৰু গণেশ ভগৱান আছে। আৰু তলত ইয়াত নৱৰাত্ৰি পূজা কৰে যে, সেইটোৰ কাৰণে দুৰ্গা মাৰ প্ৰতিমা আছে। এয়া আপোনালোকক কৈছিলোঁ যে ইয়াতে এটা শ্ব' দেখুওৱা হয়, এইটোৱে শ্ব'। অলপমান ক্লিপটো ৰাখিছিলোঁ, তাকে আপোনালোকক দেখুৱালোঁ। এতিয়া বাহিৰ ভাগত আহিছোঁ, চাওঁ অকণমান দোকানৰ ফালে কি কি পাৰোঁ ল'ব। এতিয়া আহিলোঁ ফুলৰ দোকানত ফুল কিনিবলৈ। কিনি থকা ফুল ল'লোঁ আৰু এটা ফুলদানি লৈছোঁ। আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ। এতিয়া আমি আন এখন পূজা মণ্ডপলৈ আহিলোঁ।
ইয়াৰ ডেক'ৰেশ্যনটো ভালে লাগিছে, মানে মণ্ডপটো ভালে লাগিছে। বলক এতিয়া ভিতৰৰ ফালে দেৱী প্ৰতিমাটো কেনেকুৱাকৈ বনাইছে আপোনালোককো দেখুওৱা। ইয়াত বেছি মানুহৰ ভিৰ নাই দেখা। এতিয়া আহিলোঁ 3 নম্বৰ পূজা স্থলীলৈ। ইয়াতো মানুহৰ বেছি ভিৰ নাই। এয়া 4 নম্বৰ পূজাস্থলী। ইয়াত ট্ৰেইন এখনৰে সৈতে দুৰ্গা মাক দেখাইছে, কিন্তু এইটো ভালকে বুজি পোৱা নাই কি এনেকে মানে কিহৰ হেৰি কৰি মানে বনাইছে, থিমটো কি লৈ বনাইছে নাজানো। কিন্তু এখন ট্ৰেইন দেখা পাইছোঁ, এটা ল'ৰা মানে আছে ৰেল লাইনৰ ওচৰত। এতিয়া ঘৰলৈ আহিলোঁ, এয়া এটা গৰু লৈছোঁ, ভাল লাগিছে সেইকাৰণে ল'লোঁ। আৰু আপোনালোকক যে কৈছিলোঁ ফুল লোৱা বুলি, এয়া ফুল কেনেকুৱা লাগিছে জনাব। এটা থোপাত 40 টকাকৈ লৈছে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। থেংকছ ফৰ ৱাচিং।